মানে গাড়ী যায় ৰবট চবট বানি থাকে হবি থাকে না কিছুমান সেই তাতে এইগিলাখান তাতে এতে কৰে কি হৈছে যে অসম ইঞ্জিনিয়াৰিং কলেজত যেতিয়াৰে পৰা মানে এই দুৰ্ঘটনা সংঘটিত হৈছে এইটো হে গাইজ ৱেলকাম টু মাই চেনেল অসমীয়াৰ পৰিচয় আজি আমি আছোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত তো আজি কলেজখন চাবলৈ আহিলোঁ লগতে আপোনালোককো দেখুৱাম ইয়াৰ ক্লাছৰুমবিলাক কেনেকুৱা হোষ্টেলবিলাক কেনেকুৱা তো ভিডিঅ'টো চাই যাব যিহেতু বহুতে জানে যে মোৰ দাদা ইয়াতেই ইঞ্জিনিয়াৰিং কৰি আছে তো আজি দাদাৰ খবৰ ল'বলৈ আহিলোঁ অকণমান কলেজখনো চাই যাওঁ কোনোবাই এই গছজোপাৰ নাম জানিলে কমেণ্ট কৰি জনাবচোন সেই পিনৰ পৰা দাদাই নিবলৈ আহিছে আমাক আমি এনেকৈ হোষ্টেললৈ আহিলোঁ হোষ্টেলৰ পৰা আমি চিধাই যাম কলেজ চাবলৈ গাইছ তাৰে আগতে চাওক এইবিলাক হোষ্টেল কি ধুনীয়া এটা পৰিৱেশত আছে হোষ্টেলবিলাক এইটো হোষ্টেল নাম্বাৰ 3 স্বৰ্গীয় পৰাগ গগৈ ছাত্ৰবাস যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় এনেকৈ হোষ্টেলবিলাক ওচৰে পাজৰেকৈ আছে হোষ্টেল নম্বৰ 1, 2, 3 আৰু আমাৰ দাদাৰ হোষ্টেলটো হৈছে হোষ্টেল নম্বৰ 1 তো এতিয়া যাই আছোঁ আমি হোষ্টেল নম্বৰ 1লৈ এইটো হৈছে হোষ্টেল নম্বৰ 2 তুই মানে জুই গাইজ এইটো আমাৰ দাদা এনেকৈ দেখুৱাই দি আছে এইটো যায় ছাত্ৰাবাস নম্বৰ 1 এইফালে গাৰ্লছ হোষ্টেল বোলে रहा नहीं जाता হোষ্টেল এইটোৱে হৈছে আমাৰ দাদাৰ হোষ্টেল ৰুম য'ত ইয়াতে 4জন আছে এতিয়া বাথৰুম লেট্ৰিন পিছে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলবিলাক মানে এটা ৰুমতে গাইজ 4জনকৈ আছে দেখোন আমাৰ দাদাখন হোষ্টেল এইটো 1 নম্বৰ এতিয়া আমি দাদাৰ লগত কলেজখন চাবলৈ যাম এইফালে কি এইগিলা কি কলেজ কি এইগিলা ক্লাছৰুম না তোৰ ডিপাৰ্টমেণ্টটো কি ডিপাৰ্টমেণ্টৰ ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট আৰু কি ডিপাৰ্টমেণ্ট আছে এইখন কলেজত গাইজ 5টা আছে ইয়াতে ডিপাৰ্টমেণ্ট চিভিল ইলেক্ট্ৰিকেল তাৰপিছত কি আৰু কি তুমছে না হৈ পায়েগা গলি মেকানিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যন তো এনেকৈ 5টা আছে ইয়াৰ ডিপাৰ্টমেণ্ট আৰু এটা ক্লাছৰুম এইবিলাক চাওক গাইজ কি মানে ইঞ্জিনিয়াৰিং কলেজৰ ক্লাছৰুম এইবিলাক চাওক
ক্লাছৰুম আৰু এইটোত কি কৰে টেকনিকেল হৈ কৰে আচ্ছা তাৰমানে গাইজ কোনোবাই যে ৰবট চবত মানুহ এতিয়া হবি থাকে না কিছুমানৰ সেই তাতে এইগিলাখান তাতে ইয়াতে কৰে সেইটো হবি কাম টেকনো চেণ্টাৰ ইয়াতে কৰে সেইবিলাক আৰু এইবিলাক এনেকৈ বিল্ডিং বনাই আছে আৰু এইটো হৈছে গাইজ ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং এনেকৈ ডিপাৰ্টমেণ্টবিলাকৰ আছে এই ক্লাছ চলি আছে ক্লাছ চলি আছে এইখান কেণ্টিন গাইজ এইখন কেণ্টিন ব'লক এতিয়া কলেজখন ভিতৰৰ পৰা দেখুৱাম ব'লক গাইজ এতিয়া আমি চাওঁ ক'ত কি ক্লাছৰুম আছে ক'ত কি ডিপাৰ্টমেণ্ট আছে সকলোবোৰ দেখুৱাবলৈ যত্ন কৰিম এনেকুৱা ক্লাছৰুম অন বৰ্ড এয়াই হ'ল যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ক্লাছৰুম এইটো থাৰ্ড আৰু ফ'ৰ্থ চেমৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ সেইটো হয় ক্লাছৰুমবিলাক এইটো আছে লেকচাৰাৰ হল গেলাৰী তো এনেকৈ আছে এইবিলাক ক্লাছৰুম গাইজ ডিপাৰ্টমেণ্ট অফ চিভিল ইঞ্জিনিয়াৰিং তো এনেকৈ গাৰ্জেন মিটিংখন শেষ হ'ল আৰু আমিও এতিয়া যাবলৈ ওলালোঁ কলেজৰ পৰা তো গাইজ তো ভাইচ প্ৰিন্সিপালে মাহাক মাতিছিল সেইকাৰণে মানে কি ক'লা ভাইচ প্ৰিন্সিপালে মই কিমানটা কাম কৰিলোঁ ছাৰ এই ক'লোঁ যে মেচৰ পইচাটো দিয়া কথা নেদে বোলে চলি ওলাই তাৰপিছত সেইখিনি দিবা দিলোঁ সেইটো কনফাৰ্ম কৰি আহিলোঁ তাৰপিছত ইয়াৰ মাইগ্ৰেণ্টছখনৰ কথা শুনিলোঁ সেইখিনিও হ'ল এতিয়া ল'ৰাটোক কপি দিলোঁ তাৰমানে কি হৈছে যে অসম ইঞ্জিনিয়াৰিং কলেজত যেতিয়াৰে পৰা মানে এই দুৰ্ঘটনা সংঘটিত হৈছে এইটো এক্সিডেণ্ট এখন তেতিয়াৰ পৰা মানে চব কলেজতে অলপ মানে সতৰ্ক হৈ গৈছে আৰু প্ৰিন্সিপাল মাষ্টাৰ যিমান যি নহওক মানে হেৰি হৈছে তো সেইকাৰণে আমাৰ গাৰ্জেনক মাতিছিল কিবাকিনি কাৰণ সুধবা কথা ক'বা তো তাৰে কাৰণে আহিছে
ক্লাছৰ ভিডিঅ'বিলাক বনালোঁ যে তো দাদাক ভালকৈ সুধিব নাপালোঁ কাৰণ দাদাই ইয়াতে ব্যস্ত হৈ আছিল তো নেক্সট টাইম যেতিয়া আহিম গাইছ তেতিয়া গোটেই বঢ়িয়াকৈ দেখুৱাম তো আজিলৈ এইখিনিয়ে আৰু এটা ভাল আছে দে দাদা কি কৈছে তাত ভাইচ প্ৰিন্সিপালে কি কৈছে ভালে কথা হৈছে ভালে কৈছে ন ভাল কথা হৈছে সেই উপদেশখিনি আমাৰো ভাল লাগিছে আৰু নয়নক এতিয়া সি শুনিলে আৰু বেছি ভাল হয় দিয়ক সেয়ে কথা আৰু মানিলে